বহুত মানুহে অসমৰ মানুহে নাজানে আজিৰ ডেটত নাজানে যে মোৰ ডিভোৰ্স হৈ গৈছে বান্ধৱীসকল এসময়ৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা পাছনিৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জানে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী অসমীয়া চিনেমাৰ পৰিচালক মুন্না আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল 2004 চনত পাছতেই দুয়োগৰাকী জীৱনলৈ আহিছিল দুগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পাছৰ পৰাই দুয়োজনৰে সম্পৰ্কৰ মাজত ফাট মেলিবলৈ ধৰে অভিনেত্ৰী অনন্যা পাছনি আৰু পৰিচালক মুন্না আহমেদৰ মাজত ডিভোৰ্সৰ পাছতেই মুন্না আহমেদে পুনৰ বিবাহ কৰায় বেলেগ এগৰাকী লেডিক অভিনেত্ৰী অনন্যা পাছনি আৰু মুন্না আহমেদৰ মাজত ডিভোৰ্স হোৱাৰ পাছতো অভিনেত্ৰীগৰাকীয়ে প্ৰাক্তন স্বামীক কোনো ধৰণৰ দুখ দিব বিচৰা নাই অভিনেত্ৰী অনন্যা পাছনি মুন্না আহমেদৰ সৈতে কিয় ডিভোৰ্স হৈছিল এই বিষয়ে সকলো কথা ক'লে এটা ইণ্টাৰভিউৰ জৰিয়তে শুনো আহক অভিনেত্ৰীগৰাকীয়ে এই বিষয়ে কি ক'লে লগতে অনন্যা পাছনিক যদি আপোনালোকে ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিছফুলি মই একচেপ্ট কৰোঁ একেলগে থাকি যদি অশান্তিত থাকিব লাগে সদায় যদি ল'ৰা ছোৱালীয়ে অশান্তি দেখা পায় তাতকৈ বেলেগে থাকি পেলাই ল'ৰা ছোৱালীয়ে মাক বাপেক দুইটাকে পাই পেলাই সুখত থাকক কিন্তু মোৰ ক্ষেত্ৰত যদি সেইটো নহ'লে আমাৰ ডিভোৰ্চ হোৱাৰ পিছত তেওঁ যেতিয়া বিয়া পাতিলে তেওঁ জিজিকা কলিতা দাস বুলি তেজপুৰৰ এগৰাকী তাৰপিছত বিয়া হওঁতে মানে এনেকুৱা ধৰণৰ যিহেতু আমি কালচাৰ বেকগ্ৰাউণ্ডৰ পৰা হয় জাষ্ট মানে মালা পিন্ধাই পেলাই গোটেই কমিউনিটি মাতি চিনেমা লাইনৰ হওক আমাৰ ফেমিলি মানুহ তেওঁলোকৰ ফেমিলি মানুহ তেনেকৈ জাষ্ট সেন্দুৰ পিন্ধালে মোক লৈ গুচি আহিলে কেছটো কি হয় লৰ মতে হিন্দু আৰু মুছলিম যেতিয়া বিয়া হয় তেতিয়া হয়তো ছোৱালীগৰাকী কনভাৰ্ট হ'ব লাগে মুছলিমত বা ল'ৰাজন কনভাৰ্ট হ'ব লাগে হিন্দু এটা ৰিলিজন হ'ব লাগে চেঞ্জ হ'ব লাগে মানে দুটা বেলেগ ৰিলিজনৰ মানুহে লত মানে লিগেলি এইটো মেৰিড বুলি ডিক্লেয়াৰ নহয় যেতিয়া আমি এতিয়া ডিভোৰ্চ তেখেতক লগা হ'ল মইতো ডিভোৰ্চ দিয়াত পক্ষপাতি নাছিলোঁ মই বিয়া পাতিব লাগে মোৰ ডিভোৰ্চ দিয়া ঠিক আছে হ'ব মানে তেওঁ যি বিচাৰিলে মই দি দিলোঁ আৰু মানে মেণ্টেলিটি নিমিলে মামাৰ লগত তোমাৰ সেইটো বণ্ডিং নাই বাট ছেপাৰেটলি এতিয়া যেনেকৈ আছা তেনেকৈ থকা ডিভোৰ্চ নালাগে বাট তেখেতে ক'লে যে নাই আই হেভ টু মেৰি ডেট গাৰ্ল বিকজ তাইও মোৰ লগত বহুত সময় ৱেষ্ট কৰিছে তেতিয়া মই তেওঁলোকৰ ইম'শ্যনটো বুজি পালোঁ যে এজনী ওমেনে যদি তাৰ লগত ইমান বছৰ 3-4 বছৰ 5 বছৰ ধৰি ৰিলেশ্যনত আছে মানে বিভাজন আহিয়ে গৈছিলে আমি যদিও এটা ঘৰত ইটো এটা বেলেগ ফ্ল'ৰতে আছিলোঁ চ' যদিও লিগেলি ডিভোৰ্চ বা লিগেলি তেনেকৈ মই বেলেগ ঘৰলৈ অহা নাছিলোঁ কিন্তু আমাৰ মনৰ কোনো মিল নাছিলে চ' ডেট মই সেইটো একচেপ্ট কৰিছিলোঁ যে ঠিক আছে হ'ব তোমাৰ লাইফত যদি কোনোবা আছে তেন্তে হ'লে আই ৰেচপেক্ট ইউ সেইটো থাকিব পাৰে এতিয়া মই সেই মোক অতীতটোতকৈ এতিয়া মই বহুত সুখী বহুতেই সুখী কাম কৰোঁ নিজকে ব্যস্ত ৰাখোঁ যিখিনি সময় পাওঁ ফাৰ্ষ্টতে যিখিনি সময় প্ৰথম পাৰিটি ছোৱালী তিনিজনীক দিওঁ সিহঁতক ফুল টাইম দিয়াৰ পিছত তাৰপিছত মই নিজক দিবলৈ চেষ্টা কৰোঁ মোৰ বন্ধুৰ চাৰ্কেল আছে বহুত তিনিজনী ছোৱালী আমি ওলাই যাওঁ ক'ৰবাত কফি খাওঁ